নাই এটা কথা আমি চাব লাগিব যে আমি যেতিয়া যোৱা নিৰ্বাচনত আমি মানুহৰ ঘৰে ঘৰে বা বিভিন্ন অঞ্চলত গৈছো তেতিয়া আমি এটা কথা অনুমান কৰিব পাৰিছো যে বিজেপিৰ ঢৌ আমাৰ লখিমপুৰ জিলাত যথেষ্ট পৰিছিলে হয়তো বিভিন্নজনে ক'ব যে এবাৰ কংগ্ৰেছৰ ভাল হৈছে কিন্তু কংগ্ৰেছৰ চিপ্ৰাং ৰাজনীতি আৰু কংগ্ৰেছৰ কিছুমান ভুল নীতি আৰু গৌৰৱ গগৈৰ কিছু অহংকাৰী ভাৱৰ কাৰণে বহুত মানুহে কিন্তু কংগ্ৰেছক পিছফালেদি খন্তি মাৰিছে যেটো সঁচা কথা মোৰ এক্সিট পোল মতে এক্সিট পোল বুলি নহয় মই যেটো গ্ৰাসৰুট লেভেলত মই ঘৰে ঘৰে বা মানুহৰ অঞ্চলে অঞ্চলে গৈ পিনে যেটো কথা মই অনুভৱ কৰিছো এইবাৰ বিপুৰিয়াত আপোনাৰ সকলোৱে ক'ব পাৰে যে হয়তো কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ'ব মই ক'ব বিচাৰিছো যে বিপুৰিয়াত মানে ইলেকশ্যনৰ 3 দিন মান আগত তাৰ প্ৰেক্ষাপট চেঞ্জ হৈছে তাতে ভূপেন বৰা আৰু বিপুৰিয়াৰ যিজন কংগ্ৰেছৰ প্ৰাৰ্থী আছে তেওঁৰ মাজত যথেষ্ট যুদ্ধ হ'ব হেখাহি কোনে মাৰিব এতিয়ালৈকে আমি সঠিকভাৱে ক'ব নোৱাৰো নাবুচাত কংগ্ৰেছৰ জয়ৰ পাৰ্চেন্টেজ বেছি তেখেতে 60-70% কংগ্ৰেছৰ ফেভাৰত আছে আপোনাৰ আমাৰ ৰঙানদীত আমি যদি ক'বলৈ যাওঁ তেতিয়া ঋষিৰাজ হাজৰিকা 60% আৰু আমাৰ জয়ন্ত খাউন 40%ত আছে তা এতিয়া কথাটো হ'ল যেটো আমি মনৰ কথা বা মনৰ ভাৱৰ কথা আমি ক'ব পাৰিছো কিন্তু ভোটিং প্যাটাৰ্নটো কোনে কেনেকে দিছে এটো গোপন ভোট তাত যথেষ্ট 4 তাৰিখে সকলো কথা ওলাই যাব কিন্তু এতিয়া আমাৰ চকুৰে যেটো দেখা পাইছো মানুহৰ লগত আলোচনা কৰি গম পাওঁ মতে ৰঙানদীত 60-40 বিজেপিৰ ঋষিৰাজ হাজৰিকা 60% আৰু 40% আমাৰ জয়ন্ত খাউন ডাঙৰীয়া আৰু ইয়াৰ পিছত লখিমপুৰতো ঠিক তেনেকুৱা ধৰণে আমি দেখি পাইছো মানৱ ডেকা 60% 40% কংগ্ৰেছ আৰু ডকুৱাখানাত কিন্তু কংগ্ৰেছ যথেষ্ট পিছ পৰি আছে কাৰণ আনন্দনৰ যিজন প্ৰাৰ্থী আছিল তেখেত সৰু লৰা ইমান বয়সীয়ালো নহয় আৰু তেখেতে যিমানটো মানে পাব্লিসিটি বা যিমানটো মানে হেৰি কৰিব লাগিছিল ইমানখিনি কৰিব পৰা নাই আমি এই এনেকুৱা ধৰণে যদি আমি ভাবিবলৈ যাওঁ লখিমপুৰত এটা সিট কংগ্ৰেছে আজি ডেটলৈকে কনফাৰ্মেশন কৰিব পাৰিছে বাকি দুটা সিটত যথেষ্ট প্ৰতিদ্বন্দ্বী হ'ব দুটা মানে কংগ্ৰেছ আৰু এনডিএৰ মাজত কিন্তু লাষ্টত গৈ পিনে নাবুচাত আপোনাৰ কংগ্ৰেছৰ ভাল হোৱাৰ সম্ভাৱনা অধিক গতিকে আৰু যেহেতু তাতে যিজন ক্যান্ডিডেট আছিল ক্যান্ডিডেটজন সঁচাকে মানে তেখেত এমএলএৰ ক্যান্ডিডেট যেন মোৰ লাগা নাই তেখেতক সৰু সুৰা যেন পঞ্চায়ত ইলেকশ্যনৰ ক্যান্ডিডেট যেন লাগিছে আৰু ঠিক তেনেকুৱা ধৰণে ভোটিং আমি গম পাইছো যে নাবুচাত যথেষ্ট কংগ্ৰেছৰ ক্যান্ডিডেটজন আগবাঢ়ি আছে আৰু বাকি কিটা সমষ্টিত আমি দেখা পাইছো যে ৰঙানদীত ঋষিৰাজ হাজৰিকাৰ জয় মানে 60% বিপুৰিয়াত ভূপেন বৰা 60-40 হৈ আছে তাৰপিছত আপোনাৰ লখিমপুৰত মানৱ ডেকা কিন্তু যথেষ্ট ভোটত জিকিব আমি যেটো ধাৰণা কৰিছো বা আমি যেটো গম পাইছো আৰু ডকুৱাখানাত বিজেপি জিকিব সেই কথা যদি আপুনি চাব যায় তেতিয়া 4-1 হৈ আছে লখিমপুৰ জিলাত 4টা বিজেপিয়ে পাব আৰু এটা সিট কংগ্ৰেছে এতিয়ালৈকে মানে কনফাৰ্মেশন ধৰিব পাৰে কিন্তু তাৰ পিছত 4 তাৰিখৰ পিছতে আসল সত্যটো ওলাব যে কিমান এক্সিট পোল বা আমাৰ ধাৰণা কিমান সত্য হৈছে 4 তাৰিখে আসল